Hey guys, welcome back to my YouTube channel. আৰু বহুত দিন হ'ল আজি 3 মাহ 4 মাহ হ'ল এটা ভিডিও দিয়া নাই আৰু বলো আজি ৰাইপলা ভিডিও দিম ভাবিছো ভিডিও মানে আৰু কি আৰু একো ইনাম মলে খাস কন্টেন্টটো নাথাই জানাই এনে আৰু ফালতু ভিডিও এটা দিম নহলে ইউটিউবটো নচলে তো আৰু গটিকে ইগিটো বৰখন জোগা নাই মই জানাই পুৰা মানে খেতি বাজি ৰোৱাটো দিগদাৰ হৈ আছে ওই ইগিটো তামান গৰম দিয়ে আছে কালিতো বহুত গৰম দিছে দেই আছো মানে বহুত ধামাকা গৰম দিছে এতিয়া মানে ভিডিওটো আৰম্ভ কৰিছিলো এতিয়া বলো ক'ত শেষ কৰ তাকে ভাবি আছো কি কৰ আৰু এটা বস্তু দেখাই দি আছো গাইস মেকুৰীগিটা কি বিন্দাস শুই আছে কেনা আকৌ এটা আছে এইখিনি এটা আছে এইখিনি কিবা কৈ দি হেল্ল' কো হাই গাইস তামান গৰম মানে খালি গাই আছো এটা স্কুলে দিকে ঘুমাই দিছো পুরো একদম খামসাম লাগি আছে তামান রোদ আর আমার বতা অলপ মারলো মানে তামান গরম দি আছে এটা বলো এই ঘরচর পা হো এই হিউ যাব ধরে আছে তার কোন যায় তার লগত মিলি কিনে একবার ঘরচর যাও ঘরচর বজার সজার যাও নাকি কিবা করে নাজনো যাও ওসু এই কিবা করে স্কুলে দিকে ঘুমাইছো রে আর নরি তামান গরম এটা মানে ঘামত তো মানে কবা নাগে আর আপনাদের গাজা ঘামে জানো কিনে ফ্যান তল থাকি আর তাই না আৰু গছৰত যাই আছো দখাই আছো যাবা নৰিয়ে মানে ইনেমে গৰম আকৌ গাছত ৰখছো কিবা কৰি গাড়ীখন চলি থাকিলে অলপ ভাল লাগে মানে বতাহটো লাগি থাকে না আকৌ ৰখাৰ পিছত আকৌ জ্বালা গালা এইবাৰ মানে বৰষুণ কম না অৱস্থা কাহিল গছ চছ নাকিলো হয় বহিয়ে আছিলো আৰামত এক চাইড বহি থাকিলে ভাল কিবা আমাৰ কাৰণে গৰম লাগলেও এক চাইড বহি থাকিলে ভাল এতিয়া চালা কালা নেগেল ইবা কি কৰিব যায় এই আছো এতিয়া আৰু ওলা হোৱাই নাই ৰচোন যাইছা অকলি এই খাল হয় ৰবাৰ টেঙা চিন পাইছে নাই ৰবাৰ টেঙা এই সৰু সৰু হৈছে ডাঙৰ হ'লে এইগিলাকে খাই দিলোঁ হয় তুই যাব আমাৰ লগত দেখে না সেইগিলা ভাজা মানত লাগি আছে এইয়া মাটি কিনে লগে দেখা নহয় এই ধুনীয়াৰে হাঁহি আছে এইগিলা তই এইটো বহিছোঁ অলপমান এই ফেনৰ তলত ফেন খান নে বিছ নাই বিছা কি কৰিছা তুমি দিছা কি কৰিছা তুমি এই শুনিছিলো আজিকালি এই গান খালি দিল চাই দেখি খালি দিছে কি কৰিছা কওঁ আগতে কওঁ এই ল নি নাগাই নি খাই মোৰ দৰকাৰ নাই নি চাওঁ গাইস পাই গেল ভুৰেশ্বৰ আৰু ই কিনে বোলে এখন ফেন ফেনৰ দোকানত সোমাই লওঁ ই বোলে এখন কিনে ফেন ফেন লৈ আছো এতিয়া গৰমত খাব লাগে আনেৰক চাব আছে আনেৰ পুৰা যোৰা কেইটকা 50 জোৰা যোৰা কেইটকা এই বহুত কৈছি ধেমালি কৈছি যোৰা দি আছে কি না 310 টকা যোৰা 70 ফেন চেন ললো পুৰা আনেৰ চেন ললো এতিয়া বোলে 2000 টকা খাই লওঁ গৰমত মানে আৰু কি চাহ খাওঁ 2000 টকা মেইন না খাই লওঁ লাইন 2000 টকা মানুহ ৰক্সক পুৰা খাই ললো এতিয়া আৰু অলপ বজাৰ চাহ হ'ব বজাৰ মানে গছৰ আছো যেতিয়া বজাৰখন দেখাই দাওঁ হেমোপেথিক চিকিৎসা পদ্ধতি উদ্ভাৱন হোৱা এই হ'ল বহু যুগ আগৰে বজাৰটো দেখাইছোঁ বাৰু আগতে আজি আকৌ নেক্সট দেখাওঁ দাম চাম কি নাম দেখাওঁ কবি হেৰি গাজৰ ৰেহুল কেনেকৈ 50 টকা ল'বি আধা কেজি দিবি আলু কেনে দাদা আলু আগ্ৰা 20 পিঁয়াজ 30 টকা কম নাই পেটলা কৰবা বজাৰ কৰিব আহিছে মানে এই বজাৰৰ এই বেপাৰীগিলা কেনেকৈ থাকে মানে ক'ব নোৱাৰে এইটো মানে এইগিলা তিৰপল না আৰু গৰম আমি অলপ থাকাতে মানে অৱস্থা
30 টকা কবি কে কৰিছে কবি কেই টকা 500 প্ৰতিক্ৰিয়া বা সাইড এফেক্ট নাই ইয়াক সৰু ডাঙৰ পুৰুষ মহিলা সকলোৱে নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰে দাঁতত পাথৰ বেছি দিন থাকিলে ইয়াৰ পৰা মুখত দুৰ্গন্ধ ডায়েৰিয়া ৰোগ সৃষ্টি হয় আৰু কোনটো লাগিলা 20 টকা 30 টকা মুখৰ দুৰ্গন্ধ পুৰাপুৰি দূৰ কৰিবলৈ হ'লে ব্যৱহাৰ কৰক অৱনী বাকি গৰমে গাইছ কিবা কৰি বজাৰৰ পৰা ওলো বজাৰখন অকণমান ঢকাই দিলোঁ চব্জি দাম অকণমান ঢকালোঁ বা বজাৰত এই তিৰপলত তলত মানে থাকিব নোৱাৰি এই তিৰপল দিয়াৰ তলত বেপাৰীকেইটা কেনেকৈ আছে সেয়া জানে গাইছ আজি ভিডিঅ'টো আছিল এইখিনিয়ে অলপমান ঢকালোঁ বহুত দিন বাই বাই